হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ সকলোৱে? ভালেই নিশ্চয়, মোৰো ভাল। আৰু আজি বহুত দিনৰ মূৰত ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আচলতে গাটো বৰ এটা ভাল নাছিলে, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু ইমান বৰষুণ দিছে যে ভালদৰে কলেজো যাব পৰা নাই। আজিও কলেজ যোৱা নহ'ল বহুত বৰষুণ দিয়াৰ কাৰণে। ভাবিলোঁ আজি ঘৰত থাকিয়েই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আৰু আপোনালোকৰ সেইফালে বৰষুণ দিছেনে? আমাৰ এইফালে যে ইমান বৰষুণ, জনাবচোন। আৰু এতিয়া ভাত পানী খাই বৈ আজৰি হৈ এনেই অলপ পিছফালে আহিছোঁ। ভাবিছোঁ আজি মোৰ চুলিখিনিকে অলপ যত্ন লওঁ। ব'লকচোন, মইতো ঘৰত থাকিলে কেনেদৰে মোৰ চুলিখিনি যত্ন লওঁ তাকে অলপ দেখাওঁ। মোৰ চুলিখিনি আচলতে বহুত ফাটিছে, সেইকাৰণে ভাবিছোঁ আজি কিবা এটা লগাওঁ। বহুত ডেমেজ হৈ গৈছে চুলিখিনি। আচলতে সদায় কলেজলৈ গৈ থকা হয় যে, ৰ'দ পৰে, তাৰপৰা ধূলিও লাগে যে, সেইকাৰণে একদম বহুত ডেমেজ হৈ গৈছে। আৰু তাতে ফাগুণ মাহৰ পচৰা বতাহ বলে যে, ফাগুণ মাহৰ পচৰা বতাহ বুলিলে গোটেই চুলিখিনি নষ্ট হৈ যায়, ফাটে, ৰঙা হয়, চবেই জানে বাৰু। সেইকাৰণে ব'লকচোন আজি মই কি লগাওঁ তাকে অলপ দেখাওঁ আপোনালোকক। চাওঁতে চাওঁতে আমাৰ হেঁপাহৰ ৰঙালী বিহুটি পালেহি। আপোনালোকে বাৰু বিহু ভালদৰে কৰিছেনে? মই যে তেনেদৰে একোৱেই কৰা নাই। লাহে লাহে কৰিম বাৰু, মনে মনে কৰিয়ে থাকিম। ইফালে কুলি কেতেকী ইননি বিননি, নহয় জানো? ভিডিঅ'টো ষ্টাৰ্ট কৰি থাকোঁ। ব'লক আজি মই চুলিত কি লগাওঁ তাকে অলপ দেখাওঁ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এইফালে মই জেতুকাখিনি খুব ভালদৰে মিক্সিত পিচি লৈছোঁ। এইফালে এটা বাতিত উলিয়াই থৈছোঁ বাৰু মই। ধুনীয়া কালাৰ হৈছে। আৰু লগতে দিম এটা কুকুৰা কণী। এইফালে কুকুৰা কণীটোৰ লগত জেতুকাখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ মই। এইফালে এতিয়া মই কাপোৰ এখন গাত মেৰিয়াই লৈছোঁ, যাতে চুলিৰ পৰা জেতুকাখিনি মোৰ কাপোৰত লাগি নষ্ট নহয়। ধুনীয়াকৈ যাতে চুলিৰ গুৰিবোৰত জেতুকাখিনি লাগি যায়, খুব ধুনীয়াকৈ মই লগাই আছোঁ। ধুনীয়াকৈ লগাই গৈছোঁ মই, যাতে চুলিৰ গুৰিবোৰত সোমাই যায় জেতুকাখিনি। ফণীৰে ফণিয়াই লৈছোঁ বাৰু, প্ৰথমে ফণিয়াই ল'লোঁ, আকৌ ফণিয়াই ভালদৰে লগাই গৈ আছোঁ জেতুকাখিনি। এইফালে আমাৰ নুনী লাগিছে, ভতিজা দুজনী আহিছে নিবলৈ বুলি। টিকিলি হাই কৰি থাকোঁ। এইফালে সিহঁতক নুনী পাৰি দি আছোঁ মই। ইমান ধুনীয়াকৈ লাগিছে নুনীখিনি। ধুনীয়াকৈ পকি লাগি আছে, ৰ'ব দেই।
চব কি ধুনীয়াকৈ লাগিছে। যি হলো অকল মিছা কথা থাকান তো না মিছা কথা। হেল্ল' এভৰিৱান, এইফালে মই আগফালে বহি আছোঁ। এইখিনি শুকাওক বুলি শুকোৱাৰ পিছত ভালদৰে মূৰটো ধুই দিম বাৰু। তাৰপাছত দেখাইছোঁ আপোনালোকক। ৰ'দো দিছে, বৰষুণো দিছে, খৰাশিয়ালৰ বিয়া। ঘৰ চিৰিকাই যে তামোল কাটিছে, আমাকো এখন দিয়া। এইফালে মই খৰাশিয়ালৰ বিয়া চাই আগফালে বহি আছোঁ। ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ। এইফালে চাওকচোন, সন্মুখতে আমাৰ পাহাৰটো কি ধুনীয়া পৰিৱেশ হৈ আছে। তাতে আকৌ আজি হৈছে খৰাশিয়ালৰ বিয়া। মই চাই আছোঁ অলপ। বাৰাণ্ডাতে মই বহি আছোঁ। ভাবিছোঁ চুলিখিনি কেতিয়ানো শুকাই কেতিয়ানো শুকাই। কুকুৰা কণী যে ইমান এটা লেতেৰা চেণ্ট মাৰে নহয়। সেইফালে কুকুৰা কণী চেণ্ট লৈ লৈ বহি আছোঁ। আচলতে জেতুকা আমাৰ চুলিৰ কাৰণে বহুত উপকাৰী হয়। মই জেতুকা অলপ মানে জেতুকাখিনি মিক্সিতে পিচি ল'লোঁ আৰু ভাবিলোঁ লগত কুকুৰা কণী এটাও দি দিওঁ। মানে কুকুৰা কণীটো দিলে অলপ বেছি ভাল হয় আৰু এনেও মানে কুকুৰা কণী নিদিলেও হয় বাৰু। সকলোৱে জানেই চাগে জেতুকা আমাৰ চুলিৰ কাৰণে বা আমাৰ স্কিনৰ কাৰণে কিমান উপকাৰী হয়। আৰু অলপ ভাল হ'বৰ কাৰণে মই কুকুৰা কণী দি দিলোঁ। আৰু এতিয়া আগফালে বাৰাণ্ডাতে বহি আছোঁ, চুলিখিনি সোনকালে শুকাওক বুলি। আৰু মাজতে চাহ একাপো খাই ল'লোঁ। মানে আজি আমাৰ ঘৰলৈ আলহীও আহিছে, পাপুদাহঁত আহিছে। দাদাহঁতৰ লগত চাহ খালোঁ। তেওঁলোক এতিয়া দোকানলৈ বুলি গৈছে। মই এতিয়া বাৰাণ্ডাতে বহি আছোঁ। ভাবিছোঁ আপোনালোকৰ লগত অলপ কথাকে পাতোঁ। আচলতে মই বহুত দিন ভিডিঅ' কৰিমকৈ ভিডিঅ' একদম কৰাই নহয়। ইটো সিটো কামত লাগি থাকে যে, আৰু তাতে কলেজ থাকে। কিমানো সদায় কলেজ যোৱা, কম্পিউটাৰ ক্লাছ যোৱা, ঘৰৰ কাম কৰাই দেখাম বাৰু। কেতিয়াবাতো অলপ বেলেগ বেলেগ দেখাব মন যায় নহয় জানো। আপোনালোকৰো হয়তো আমনি লাগে কেতিয়াবা অকল কলেজ, কম্পিউটাৰ, ঘৰৰ কাম ইমান এটা ভাল নালাগে ন সদায় একেটা ভিডিঅ'কে দি থাকিলে। মোৰো ভাল নালাগে কৰি থাকিবলৈ। সেয়ে ভাবিলোঁ আজিচোন ঘৰতে থাকোঁ আৰু বোলো চুলিখিনিৰ যত্ন লওঁ আৰু আপোনালোককো দেখাওঁ। ব'লকচোন আগলৈ কি হয় দেখাই আছোঁ। আচলতে এনেদৰে ভিডিঅ' বনোৱা ইমান অভ্যাস নাই ন। প্ৰথম এনেকৈ চেষ্টা কৰিছোঁ, সেইকাৰণে মানে অলপ কথা লাগি ধৰে দেই। অলপমান বেয়া নাপাব বাৰু। এইটো এদিকে 4-5টামান হৈছে মই এইদৰে ভিডিঅ' বনোৱা। আগতেতো মই কেমেৰাটো এনেকৈ দাঙিবই নোৱাৰোঁ। এতিয়া যেনে তেনে অলপ চেষ্টা কৰিছোঁ বাৰু আপোনালোকৰ লগত অলপ এনেকৈ কানেক্ট হৈ থাকিবৰ কাৰণে। সেইকাৰণে অলপ কথা লাগি ধৰে, বেয়া চেয়া নাপাব আৰু। আপোনালোকে সদায় মোক লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি যাব মোৰ চেনেলটো, যাতে মই আগবাঢ়ি যাওঁ, আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দি যাব পাৰোঁ। সেয়াই আৰু এতিয়া ৰখি আছোঁ চুলিখিনি শুকাওক বুলি। নুশুকাইছে। আৰু আপোনালোকে বিহু বজাৰ কৰিলেনে? মই যে নাই কৰা, লাহেকৈ কৰিমগৈ আৰু লাহেদৰে। আজি হ'ল 5 তাৰিখ, 13 তাৰিখেতো বিহু পৰিছে। লাহেকৈ পিঠা পনা খুন্দিব লাগিব, ঘৰ দুৱাৰ চফা কৰা, তাৰপৰা বিহু বজাৰো কৰিব লাগিব। সকলোকেতো মান ধৰিব লাগিব ন, তাতে বিহু পালেহিয়ে। বিহুত কি কৰোঁ কি নকৰোঁ সকলো দেখাই থাকিম বাৰু আপোনালোকক। আপোনালোকে বাৰু জা জলপান পিঠা পনা যোগাৰ কৰিলেনে? মই লাহে ধীৰে কৰিম আৰু দেই। সেইফালে এতিয়া আকৌ ৰ'দটো লাহেকৈ ওলাইছে। ঝৰঝৰকৈ বৰষুণ পৰিব, আকৌ 10 মিনিট 5 মিনিটৰ পিছতে ৰ'দেই ওলাব। সেইকাৰণে কৈছোঁ যে খৰাশিয়ালৰ বিয়া পাতিছে বুলি। আকৌ ৰ'দটো ওলাই আহিলেই। আচলতে এনেদৰে কেতিয়াবা বতৰটো ডাৱৰীয়া কৰি থাকিলেও ভাল লাগে নহয় জানো। এইফালে চাওকচোন, কুকুৰা এজনী কি ধুনীয়াকৈ চৰি আছে। তাৰপৰা এইফালে দাদা এজনে আমাৰ কুঁৱাটো ভেটি আছে। তাতে অলপ বহি চুলিখিনি শুকুৱাই লওঁ, অলপ পিছত পানী আনিবলৈ যাব লাগিব। আচলতে আমাৰ ঝাৰ্ণাৰ পৰা পানী খাওঁ, ইয়াত টিউবৱেল নবহে। আকৌ ঝাৰ্ণাৰ পৰা পানী আনিবলৈ যাব লাগিব। দেখাম বাৰু আপোনালোকক যদি পাৰোঁ। ৰাতিপুৱা মটৰৰ দ্বাৰা পানী অনা হ'ল, কিন্তু পিছবেলা আকৌ যাব লাগিব ঝাৰ্ণাৰ পৰা পানী আনিবলৈ। আপোনালোকক দেখাম বাৰু অলপ যদি পাৰোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাই আছে, প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।
আপোনালোকে মোক এনেকৈ মৰম দিলেহে মই আগলৈ ভিডিঅ' বনাব পাৰিম, নহয় জানো? আপোনালোকে মোক ছাপোৰ্ট কৰিব, ময়ো আপোনালোকক ছাপোৰ্ট কৰিম। নতুনকৈ চেষ্টা কৰিছোঁহে আৰু আপোনালোকেও মোক ছাপোৰ্ট কৰিব, নহয় জানো? আপোনালোকৰ সহায় অবিহনেতো মই আগবাঢ়ি যাব নোৱাৰিম। আপোনালোকে মৰম স্নেহ দিলেহে মই আগবাঢ়ি যাব পাৰিম। ময়ো আপোনালোকক মৰম স্নেহ দিম, ছাপোৰ্ট কৰিম, নহয় জানো? এইফালে মই ভাতৰ লগত লৈছোঁ ৰঙালাও দাইল, বিলাহী টক, কণী, আলু, বিলাহীৰ লগত ভাজি, মাছ, নিমখ, জলকীয়া আৰু ঔটেঙা আছে। হেল্ল' এভৰিৱান, এইফালে চব মুৰ্গা ধুই থ'লোঁ। আচলতে মই দুপৰীয়া ভাত খাই বৈ বাচন বৰ্তন ধুলোঁ, বাচন বৰ্তন ধুই আজৰি হৈ অলপ বহিছোঁ। এইফালে চব মই মূৰটো বহুত ধুনীয়াকৈ ধুই দিলোঁ আৰু ইয়াত মোৰ চুলিখিনি ফাইনেল লুক বহুত ধুনীয়া হৈ যায়। আচলতে জেতুকাৰ ৰংটো ৰ'দ দিলেহে বহুত ধুনীয়াকৈ জিলিকে, এনেকুৱা ডাৱৰীয়া বতৰত ইমানকৈ নিজিলিকে। কিন্তু চুলিখিনি মোৰ বহুত মানে আগতকৈ বহুত অলপ ভাল ভাল লাগিছে। আজিলৈ ইমানেই আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।